হেল্ল' গাইজ, কেতিয়াবা যদি আপোনালোকৰ ঘৰত যদি হাজবেণ্ডৰ লগত কাজিয়া লাগে বা আপুনি যদি কেতিয়াবা যদি এনেই তৰ্ক বিতৰ্ক হয়, তেতিয়া মানে আপোনাক যদি কেতিয়াবা কিবা কয় বা আপুনিও কিবা এটা কয়, দুয়োটা একে সমানে হয়, কাজিয়া লাগি থাকে, তাৰপিছত কি হৈ যায়? আপুনি ঘৰৰ পৰা ওলাই যায়, কেতিয়াবা কোনোবাই হয়তো চুইচাইড কৰি দিয়ে, কোনোবাই ঘৰৰ ল'ৰা ছোৱালী এৰি থৈ বেলেগৰ লগত গুচি যায়। আৰু মই সেনেকুৱা চিটুৱেশ্যনত কি কৰোঁ মই গম পাইনে? মোৰো কেতিয়াবা লাগি যায়, কাৰণ কিয় জানেনে? আমি দুটা একে সমান বয়সৰে হ'ম চাগে, অলপমান ডাঙৰ সৰু হ'ম, কিন্তু মানে দুটাৰ মাজতে মানে তৰ্ক বিতৰ্ক। আৰু আমাৰ মানে মেইনলি আমাৰ কি হয়, এইটো বয়সত অনুপান হৈয়ে থাকিব, কাৰো নহয় সংসাৰত। তো মোৰ সেনেকুৱা হ'লে মই কি কৰোঁ, মই আচলতে এনেকুৱা যদি প্ৰব্লেম হৈ যায়, মই কি কৰোঁ, ফুৰিব ওলাই গুচি যাওঁ। তেতিয়া মানে ঘৰৰ পৰা ওলাই যাওঁ, মই মনে মনে নকওঁ, আকৌ গুচি যাওঁ। আকৌ মানে মই কি কৰোঁ চাওকচোন, আজি মই ফুৰিবৰ কাৰণে ওলাই আহিছোঁ, আহি বাইদেউহঁতৰ ঘৰত ফুৰিব আহিছোঁ। ফুৰিব অহাৰ পিছত মানে তেওঁক মানে মই অনুভৱ কৰাওঁ যে মই নাথাকিলে তোমাৰ লাইফত একো নাই, সেইকাৰণে মই বাইদেউহঁতৰ ঘৰত মনে মনে ফুৰিব গুচি আহিছোঁ। আহিয়ে আমি দুটাই চিনেমা চাবলৈ গুচি আহিছোঁ। আৰু নতুন অসমীয়া চিনেমা মুভি যিটো ৰাঘৱখন ৰিলিজ হৈছে বুলি শুনা পালোঁ, লগালগ চিনেমাখন চাব গুচি আহিলোঁ। অকণমান মই ৰিফ্ৰেছ হৈ গ'লোঁ, তেওঁ মানে ভাবিলে যে তাৰ ক'ত গুচি গ'ল। তো তাৰপিছত তেওঁ মোক বিচাৰা খোচাৰ কৰাওঁতে মই যাই কিনে ঘৰ পাই যাওঁ, নহ'লে বা মোক ল'ব আহে। তেতিয়া মানে তেওঁ অনুভৱ কৰে যে তাই নাথাকিলে মোৰ লাইফত একো নাই, আৰু ময়ো অনুভৱ কৰোঁ যে তেওঁ নাথাকিলে মোৰ লাইফতো একো নাই। ইয়াৰ পিছতে আমাৰ দুটাৰ মাজে মানে আকৌ ৰোমেণ্টিক ষ্টৰী, যেনেকৈ চিনেমাখনত যেনেকুৱা এটা ৰোমেণ্টিক ষ্টৰী আৰম্ভ হৈ যায়, চিনেমাৰ সদায় লাষ্টত ফিনিচিং কি হৈ যায়, ভাল হৈ যায়। তো ছেম মোৰ লাইফতো সেনেকুৱা হৈ যায়, ফিনিচিং মানে আৰু মানে কাজিয়াখনৰ শেষত মানে অন্তত মানে ৰোমেঞ্চ আহি যায়। তো মোৰ সেনেকুৱা টাইপে হৈ যায়, মোৰ মানে খুব ভাল লাগে। আৰু তো মই আগৰ পৰাই মানে খুব চিনেমেটিক হয়, আৰু চিনেমা চাই কেনে খুব ভাল পাওঁ। চিনেমা চাই কেনে চিনেমাত যেনেকৈ লাষ্টত যেন এই মমেণ্টত যে ৰোমেঞ্চ আহি যায়, তো ছেম মোৰ লাইফতো এনেকুৱা ৰোমেঞ্চ আহি যায়। আৰু মই কালি গোটেই দিনটো বাইদেউৰ লগত ফুৰিলোঁ, ঘৰত খালোঁ ল'লোঁ, তাৰপিছত ফুৰি চিনেমা চালোঁ, অলপ বাবুকো এনজয়মেণ্ট কৰালোঁ, আৰু ময়ো নিজে এনজয় কৰিলোঁ, কৰি দুয়োটাই ঘৰলৈকে পিছত ঘূৰি আহিলোঁ। আহি ঘৰত আহি পাওঁ যে মোৰ হাজবেণ্ডে নাথাকে কি, তাৰমানে অলপমান আৰু আগৰ চিটুৱেশ্যন আহি যায়। তাৰপিছত আমাৰ দুটাৰ মাজত কাজিয়া সমাপ্ত। তো মোৰ কথাখিনি আপোনালোকক কেনেকুৱা লাগিছে এবাৰ জনাব। আৰু আপোনালোকৰ যদি কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈ যায়, ফুল চিল কৰিব, এনজয় কৰিব, তাৰপিছত ৰিলেক্স হৈ ঘৰলৈকে ঘূৰি আহিব, তেতিয়া চাবচোন আপোনালোকৰ আকৌ আগৰ দৰে হৈ যাব পৰিৱেশটো। তো মোৰো সেনেকুৱা হৈ গৈছিলে। বাই বাই, আজিৰ ভিডিঅ'টো ইমানেই।